জুবিনদাৰ কাৰণে আহিছোঁ। প্ৰতিদিনে অঁ আপোনালোকে ইয়াত চাফা কৰে। অঁ চাফা কৰোঁ চাফা কৰোঁ। এতিয়া নিশা 9 বাজি পাৰ হ'ল, আপুনি বাচ্চা লৈ গোটেই স্থানীয় মহিলাসকলৰ লগত অঁ চাফ-চিকুণ কৰিছে। হয় অসুবিধা নহয় নেকি? অসুবিধা মানে অলপ অসুবিধা হয়, হ'লেও মানে চাফা কৰিবতো লাগিব, সেইকাৰণে চাফা কৰি দিলোঁ আৰু। অঁ প্ৰতিদিনে আহে আপোনালোকে ইয়াতে? সদায় আহে? সদায় আহোঁ। হা কেইগৰাকী মানে 10-15জনীমান। অঁ স্থানীয় গোটেইখিনি? হয় ৰাতিপুৱাও কৰে, হ'লে মই ৰাতিপুৱা নাই কৰা আজি 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 গধূলিবিলাক কৰিলোঁ আৰু। ইয়াতে ঘৰ মানে আমি ইয়াতে ভাড়া আছোঁ। অঁ ইয়াতে বুলি থওঁ আৰু। আজি একমাহ বেছি হৈছে। আমি সদায় ৰাতিপুৱা আহোঁ, গধূলি যাওঁ। আমাৰ গুমুৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাক গোটাই মহিলাবিলাক আমি গোটাই লগ লাগি কাম কৰোঁ। ইয়াত কোনো ভেদভাৱ নাই আমাৰ। কোনোবাই লেতেৰা কৰি গৈছে যদিও আমি কাকো একো নকওঁ, কিন্তু আমি ৰাতিপুৱা গধূলি চাফ চিকুণত থাকি যাওঁ। আৰু জুবিনদাক ভাল পাওঁ আমি, কিয় কি আমাৰ ল'ৰা হয়, ভাৰতৰ ল'ৰা হয় তেখেতে, হয়নে নহয়? সেইকাৰণে আমি খুব ভাল পাওঁ। এনেকৈ পৰিষ্কাৰ হ'ব লাগিব। আৰু আনবিলাকো মই কওঁ যে মোৰ পৰা যে আহিলে মানে চাফ চিকুণ কৰি যাব লাগিব, সিহঁতে বুজিব লাগিব। আমি যেনেকৈ কৰোঁ সিহঁতে অলপ সহায় কৰিব লাগিব আমাকো। কিন্তু আমাৰ গুমুৰীয়া অঞ্চল একদম আমাৰ ল'ৰা আৰু মহিলাবোৰ একদম চিধা চাধা। আমি কাৰো হিংসা ভাৱ নাই আমাৰ। সেয়ে লাগিব আমাক, আৰু চাফ চিকুণ লাগিব, আৰু সদায় এনেকৈ পৰিষ্কাৰ হৈ থাকিব লাগিব ইয়াত। কিন্তু হাই কাইজাৰ সৃষ্টি হ'ব নালাগে, এইখিনিয়ে মই কৈছোঁ।